যেন মই অসমৰ ৰবীশ কুমাৰে আহি গ'ল গদি মিডিয়া। এতিয়া তাৰ মাজত মই তোমালোকক দি ক'ব পাৰোঁ, যোৱা 20 বছৰত মোটামুটি মই গোটেইকেইটা চেনেল সলাই দিছোঁ। চবে জানে এইটো কথা। মই নিউজ লাইভত কাম কৰিছোঁ, প্ৰতিদিন টাইমত কাম কৰিছোঁ, DYত কাম কৰিছোঁ, প্ৰাগত কাম কৰিছোঁ, আছাম টকছত কাম কৰিছোঁ, এনকেত মই কাম কৰিছোঁ, আৰু এতিয়া মই পিপুলছ টিভি বুলি এটা নিজে খুলি লৈছোঁ। ওপৰত যিটো স্বাধীনতা থাকিব লাগে, সেই স্বাধীনতা তেওঁলোকে আমাক প্ৰদান কৰা নাই। যিকোনো সংবাদ প্ৰতিষ্ঠানৰ অন কেমেৰা, যাক তোমালোকে কেমেৰাত দেখি থাকা, সেই মানুহজনে কেৱল বাতৰিটো বা অনুষ্ঠানটো কৰেহে। সেই অনুষ্ঠানটো কেনেকৈ কৰিব তাৰ সিদ্ধান্ত আন বেলেগে লয়। মই যেতিয়া ঘৰৰ পৰা এজন সাংবাদিক সংবাদ সেৱা কৰিবলৈ ওলাই আহিম, মই সদায় এইটোৱে বিচাৰোঁ যে মই ৰাইজৰ বাবে কাম কৰিব লাগিব। তাৰপিছত মই এটা সংবাদ প্ৰতিষ্ঠানত কাম কৰিলোঁ। সংবাদ প্ৰতিষ্ঠানখনৰ এটা নিজা নীতি থাকে। সেই নীতি কোনে নিৰ্ধাৰণ কৰে? সেই নীতি তাৰ যিজন এডিটৰ ইন চিফ থাকে, মুখ্য সম্পাদক থাকে, সেই মুখ্য সম্পাদক আৰু চেনেলটোৰ বা কাকতখনৰ মালিকজন, তেওঁলোকে নীতি নিৰ্ধাৰণ কৰে। বহু সময়ত দেখা যায়, কেৱল মই এটা নিৰ্দিষ্ট দলৰ কথা কোৱা নাই, প্ৰতিটো ৰাজনৈতিক দলৰ এটা লক্ষ্য আৰু উদ্দেশ্য থাকে, যেনে তেনে তেওঁলোকে বিচৰা বাতৰিটো প্ৰকাশ হ'ব লাগে। তেওঁলোকে বিচৰা বাতৰিটো যদি প্ৰকাশ নহয়, তেতিয়া তেওঁলোকে এটা তীব্ৰ উত্তেজনাৰ মাজত থাকে। মই ধৰি ল'লোঁ, চমুকে কৈছোঁ যে হোজাই সমষ্টিৰ 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, 3 মাহ 4 মাহ আছে। আমি এটা প্ৰতিবেদন বনালোঁ যে এইবাৰ হোজাইৰ পৰা অমুকে নিৰ্বাচন খেলিব। আমি 4জন মানৰ নাম দিলোঁ। ধৰি ল'লোঁ বিজেপিৰ পৰা অমুকে খেলিব, কংগ্ৰেছৰ পৰা তমুকে খেলিব, AIUDFৰ পৰা অমুকে খেলিব। আমি এটা বাতৰি দিলোঁ। সেই বাতৰিটো প্ৰকাশ পোৱাৰ পিছত সেই বাতৰিটোৰ নিবিচৰা আৰু আন কোনোবাই প্ৰাৰ্থী হ'ব খোজা মানুহবিলাকে এটা প্ৰেছাৰ ক্ৰিয়েট কৰে। সেই প্ৰেছাৰটো সেই হাউচটোৰ মূল মানুহজনলৈ যায়, এডিটৰ ইন চিফ, মুখ্য সম্পাদক অথবা মালিক পক্ষৰ। আজিকালি যি ৰাজনৈতিক বাতৰিবিলাক একপক্ষীয় হৈ পৰিছে, বহুত সময়ত আমি যেতিয়া চৰকাৰৰ বিৰোধ কৰিব নোৱাৰোঁ, এনেধৰণৰ কথা বতৰা যেতিয়া হয়, তেতিয়া মাইক্ৰফোনৰ সন্মুখত অন কেমেৰাৰ সন্মুখত যিজন মানুহ থাকে, আমাৰ ল'ৰা ছোৱালীয়ে বা আমাৰ মানুহে ভাবে এইজনেই এই কথাটো কোৱা নাই। কিন্তু কথাটো তেনেকুৱা নহয়। ওপৰত যিটো স্বাধীনতা থাকিব লাগে, সেই স্বাধীনতা তেওঁলোকে আমাক প্ৰদান কৰা নাই। সেইটো মই বুলি কোৱা নাই, যিকোনো সংবাদ প্ৰতিষ্ঠানৰ অন কেমেৰা, যাক তোমালোকে কেমেৰাত দেখি থাকা, সেই মানুহজনে কেৱল বাতৰিটো বা অনুষ্ঠানটো কৰেহে। সেই অনুষ্ঠানটো কেনেকৈ কৰিব তাৰ সিদ্ধান্ত আন বেলেগে লয়। এতিয়া তাৰ মাজত মই তোমালোকক দি ক'ব পাৰোঁ, যোৱা 20 বছৰত মোটামুটি মই গোটেইকেইটা চেনেল সলাই দিছোঁ। চবে জানে এইটো কথা। মই নিউজ লাইভত কাম কৰিছোঁ, প্ৰতিদিন টাইমত কাম কৰিছোঁ, DYত কাম কৰিছোঁ, প্ৰাগত কাম কৰিছোঁ, আছাম টকছত কাম কৰিছোঁ, এনকেত মই কাম কৰিছোঁ, আৰু এতিয়া মই পিপুলছ টিভি বুলি এটা নিজে খুলি লৈছোঁ, যেন মই অসমৰ ৰবীশ কুমাৰে নিজকে ভাবি লৈছোঁ। তো এনেকুৱা বহুত সাংবাদিক থাকে যিয়ে বিচাৰে যে অসমৰ মানুহে যিবিলাক কথা কোৱাটো বিচাৰিছে, অসমৰ মানুহৰ যিবোৰ মৌলিক সমস্যা আছে, অসমৰ মানুহৰ প্ৰকৃত যিবিলাক সমস্যাৰ কথা আছে, এই সমস্যাৰ কথা আমি ক'ব লাগিব। যেতিয়া ক'ব নোৱাৰে, তেতিয়াই ভিতৰত এটা বিদ্ৰোহ আৰম্ভ হয়, আৰু ভিতৰত যেতিয়া বেছি বিদ্ৰোহ হ'ব, তেতিয়া সি এইটো চেনেলৰ পৰা সেইটো চেনেলত জঁপিয়াই, সেইটো চেনেলৰ পৰা সেইটো চেনেলত জঁপিয়াই, আৰু তোমালোকে ফেচবুকত আপডেট দিয়া, ই এটা মস্ত ডলাৰ বগৰী। এইটো এটা ডাঙৰ সংকট হৈছে আমাৰ কাৰণে। আমি চৰকাৰী যন্ত্ৰক সমালোচনা কৰোঁ, আমি কিছু শক্তিশালী ৰাজনৈতিক নেতাক ক্ৰিটিচাইজ কৰোঁ, কিন্তু আমাৰ নিজৰ ঘৰখনত আমি আচলতে কিমান মুক্ত? মই যে দবকাত ইছমাইল হুছেইনক নিযুক্তি দিছোঁ, মই যে হোজাইত ৰূপকক নিযুক্তি দিছোঁ, ABC মই উদাহৰণ হিচাপে কৈছোঁ। সেই ল'ৰাজনে, সেই কৰিস্পণ্ডেণ্টজনে কিমান স্বাধীনভাৱে কাম কৰাৰ সুবিধা পাইছে। এই যে স্থানীয় সাংবাদিকজনে কাম কৰিছে, তেওঁৰ এটা পৰিয়াল আছে। সেই পৰিয়ালটো পোহপাল দিবৰ বাবে তেওঁ সেই হাউচটোৰ বাবে যিটো ত্যাগ স্বীকাৰ কৰিছে, তাৰ বিনিময় তেওঁ পাইছেনে নাই? বেছিভাগতে এই ক্ষেত্ৰত এটা নিগেটিভ দিশহে প্ৰতিফলিত হয়। গতিকে মই ভাবোঁ যে কোনোবা পলিটিকেল প্ৰেছাৰটো সহিব পৰাকে এটা সংবাদ প্ৰতিষ্ঠানৰ জোৰ থকাটো প্ৰয়োজন।
সেইখিনি শক্তি আমি যোগাৰ কৰাটো প্ৰয়োজন সাংবাদিকতা তেনেকুৱাই বস্তু য'ত প্ৰেছাৰ থাকিব য'ত আক্ৰমণ থাকিব য'ত শত্ৰুতা থাকিব কিন্তু তাত আমি যদি হিৰ নত কৰোঁ আমাৰ যদি ৰাজহাৰ বেকা হৈ যায় তেতিয়া এইটো জনতাই ক'বলৈ আৰম্ভ কৰে আহি গ'ল গদি মিডিয়া গতিকে ৰাজনৈতিক যিটো হেঁচা মই সেই হেঁচাটোক সমালোচনা নকৰোঁ মই সমালোচনা কৰোঁ মোৰ নিজক যে মই সেই ৰাজনৈতিক হেঁচাক প্ৰতিবাদ কৰিব পৰাকৈ কৰ্ম সক্ষম কিয় নহয় এতিয়ালৈকে মই সেইটোকে সমালোচনা কৰোঁ